ইতিমধ্যে লখিমপুৰ KVK আমাৰ ইনপুট ডিলাৰৰ ট্ৰেইনিং চলি আছে আৰু ইতিমধ্যে আমাৰ বিভাগীয় কৰ্তৃপক্ষ আছে আৰু বহুতে নাজানে ইনপুট ডিলাৰ মানে কি আৰু এই বিষয়ে আমি জানিব বিচাৰিছোঁ ছাৰ আমাৰ ইয়াত 15 দিন প্ৰশিক্ষণ চলি আছিল আৰু আজি সামৰণি দিন আৰু এইয়ে আপুনি ইনপুট ডিলাৰৰ বিষয়ে অলপ জনাব। আমাৰ খেতিয়কসকলৰ সুবিধাৰ কাৰণে ইনপুট ডিলাৰ মানে আমাৰ ইয়াতে 3টা ছাবজেক্টৰ ওপৰত লাইচেঞ্চ দিয়া হয়, যেনে 1 নম্বৰ বীজ, 2 নম্বৰ সাৰ, ৰাসায়নিক সাৰ, 3 নম্বৰ কীটনাশক ঔষধ। এই 3বিধ সামগ্ৰী খেতিয়ক ৰাইজে প্ৰপাৰভাৱে সঠিকভাৱে ব্যৱহাৰ নকৰাৰ কাৰণে আমাৰ অনেক সমস্যা দেখা পোৱা গৈছে ইতিমধ্যে আৰু আগন্তুক দিনতো এইবোৰ সমস্যা থাকিব। গতিকে আমি যিসকল এতিয়া লাইচেঞ্চ দিম আমি সেইসকল পৰীক্ষাৰ্থীক আমি 15 দিনৰ ইয়াতে আমাৰ যিটো KVK আছে লখিমপুৰত অনুষ্ঠিত, তাত আমি প্ৰশিক্ষণ দিওঁ 15 দিনৰ। তাতে আমি বিভাগৰ ফালৰ পৰা তথা KVKৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ আমি প্ৰশিক্ষণৰ কথা তেখেতসকলক শিকাওঁ আৰু তেখেতসকলক ব্যৱহাৰিক আৰু থিয়ৰী আৰু প্ৰেক্টিকেল দুয়োটা জ্ঞান দিয়া হয় আৰু ভৱিষ্যতে যাতে তেওঁলোকে লাইচেঞ্চ এখন পোৱাৰ পিছত সঠিকভাৱে তাৰ ব্যৱহাৰ কৰি ৰাইজৰ যাতে উন্নতি কৰে সেইটোৰ কাৰণে আমি ইয়াৰ ব্যৱস্থা কৰা হৈছে। ছাৰ সেইটো কেই নম্বৰ বেটছ কমন বেটছ চলি আহিছে নে? এইটো বেটছ একচুৱেলি আমি এইটো 7 নম্বৰ বেটছ চলি আছে। ইয়াৰ আগতে আমি এনেকুৱা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা নাছিলে। ইয়াৰ কাৰণে আমাৰ দৰকাৰী আছিলে আমাৰ যিটো BSc এগ্ৰি হ'ব লাগিব কেণ্ডিডেটজন, তেতিয়াহে তেখেতকহে লাইচেঞ্চ দিয়া হৈছিলে। তাৰপিছত চৰকাৰে কি কৰিলে যে BSc কেমেষ্ট্ৰি, যদি কেমেষ্ট্ৰি ৰসায়ন বিভাগত কোনোবা যদি থাকে তেতিয়াহ'লে তেওঁকো এই লাইচেঞ্চ ল'ব পাৰিব। তাৰপিছত দেখা পোৱা গ'ল যে আমাৰ গাঁও পৰ্যায়ত ইমান আমাৰ শিক্ষিত মানুহ নাই, গতিকে আমি এতিয়া বৰ্তমান যিসকল হায়াৰ ছেকেণ্ডেৰী পাছ তেখেতসকলক এই 15 দিনৰ প্ৰশিক্ষণটো দিওঁ। এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৈছে যে এইটো চাৰ্টিফিকেট থাকিলেও তেখেতসকলে লাইচেঞ্চ পাবৰ যোগ্য হ'ব। আমাৰ এতিয়া 15 দিন আমাৰ প্ৰশিক্ষণ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে আৰু 15 দিন প্ৰশিক্ষণ কাৰ্যসূচীত বিষয়ে আপুনি অলপ জনাওক। আমি আচলতে যি 15 দিনীয়া প্ৰশিক্ষণ আমাৰ যিসকল প্ৰশিক্ষাৰ্থীসকলক দিয়া হ'ল, প্ৰশিক্ষাৰ্থীসকলে আচলতে যি এনেকুৱা কিছুমান প্ৰশিক্ষাৰ্থী আছিলে যিসকলৰ ফাৰ্টিলাইজাৰ ডিলাৰ অৰ্থাৎ দোকান আছিলে, কিন্তু তেওঁলোকৰ লাইচেঞ্চখন ৰিনিউ কৰিবলগীয়া অৱস্থাত আছিলে। কিন্তু ৰিনিউ কৰিবলৈ যাওঁতে তেওঁলোকৰ এনেকুৱা এটা ব্যৱস্থাৰ প্ৰয়োজন হ'ল যে 15 দিন তেওঁলোকে কৃষিৰ ক্ষেত্ৰত এটা প্ৰশিক্ষণ ল'বলগীয়া হৈছিলে। গতিকে ইয়াত আচলতে এই যিটো 15 দিনীয়া প্ৰশিক্ষণ, এই প্ৰশিক্ষণটোত 2টা গ্ৰুপ আছিলে। এটা আছিলে ফ্ৰেছ কেণ্ডিডেট আৰু কিছুমান আছিলে তেওঁলোকৰ যাৰ দোকান আছিলে, অৰ্থাৎ তেওঁলোকৰ লাইচেঞ্চখন ৰিনিউ কৰিবলগীয়া আছিল। গতিকে এই 2টা গ্ৰুপৰ মানুহখিনিক আমি সামৰি আচলতে এই 15 দিনীয়া প্ৰশিক্ষণটো আৰম্ভ কৰিছিলোঁ আৰু আজি সমাপ্ত হ'ল। আজি সমাপ্ত দিনত তেওঁলোকে আজি চাৰ্টিফিকেট আমি ইয়াৰ পৰা ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ আৰু তেওঁলোকে এই চাৰ্টিফিকেট লৈ পেলাই তেখেতসকলে তেওঁলোকৰ নিৰ্দিষ্ট জেগাত গৈ পেলাই তেওঁলোকৰ গাঁও অঞ্চলতে হওক বা য'তে হওক তেওঁলোকে যি অঞ্চলত সাৰৰ দোকানখন খুলিম বুলি ভাবিছে তেনেকুৱা অঞ্চলত তেওঁলোকে সাৰৰ ব্যৱসায়টো তেওঁলোকে আৰম্ভ কৰিব পাৰিব। গতিকে মই আশা কৰিছোঁ আমাৰ যিসকল প্ৰশিক্ষাৰ্থী তেওঁলোকে অৰ্থনৈতিক দিশৰ ক্ষেত্ৰত আৰু আমাৰ কৃষি ক্ষেত্ৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত ই এক বৃহৎ পৰিকল্পনা হিচাপে বিবেচিত হ'ব বুলি মই আশা কৰিছোঁ। লগতে সাতখনো আমি দিয়া হৈছে যাতে তেওঁলোকৰ যিখিনি কথা ইয়াত শিকি গ'ল সেইখিনি হয়তো তেওঁলোকে সেই সাতখনৰ পৰা তেওঁলোকে সেইখিনি আহৰণ কৰিব পাৰিব। গতিকে তেওঁলোকৰ ব্যৱসায়টো আগুৱাই নিয়াৰ ক্ষেত্ৰত এই প্ৰশিক্ষণটো আৰু সাতখনে যথেষ্ট পৰিমাণে সহায় কৰিব বুলি মই আশাবাদী।